गणेशराव मेट्रिक आरो एचएस आनजादाव सेथि थाखोआव उथ्रिसारनाय फरायसाफोरखौ बरायदों। तामुलपुर जिल्लानि सिङाव थानाय गणेशनि कलागुरु विष्णुराभा भवनाव दिनै दुलाराय आसाम जातीयतावादी लाइमोन फरायसा आफाद आरो तामुलपुर जिल्ला कमिटिनि हेफाजाबाव आरो गणेशर ओनसोलारि आफादनि दैदेननायाव खुंजानाय मान बावनाय हाबाफारियाव मेट्रिक आरो गोजौसिन गेजेरारि जोबथा आनजादाव उथ्रिसारनो हानाय फरायसाफोरखौ बरायनाय जायो। बे हाबाफारियाव मिरु जातीयतावादी लाइमोन फरायसा आफादनि आफादगिरि शहीदुर रहमान आक्रासुनि फोसावदिं नेहाथारि शंकर राजबंशी गणेशल ओनसोलारि सरनिया कसारी फरायसा आफादनि आफादगिरि लावदेखामोनहा बाहागो लानानै मेलाव बिबुंथि लाखियो। फरायसाफोरखौ सुबुंथि दानायाव गोनांथि होनायजों लोगोसे उननि थांखिसिम सौहैनो थाखाय फरायनायाव गोसो होनो खावलायहरो। बे हाबाफारियाव आसाम जातीयतावादी लाइमोन फरायसा आफादनि तामुलपुर जिल्ला कमिटिनि नेहाथारि गकुल राजबंशीजों लोगोसे गणेशनि गोबां सोलोंथाइ फसंथानफोरनि फोरोंगिरि आरो फरायसाफोरनि दिथागिरिफ्रा बाहागो लायो। অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ তামুলপুৰ জিলা সমিতিৰ সহযোগত আৰু গুৰেশ্বৰ আঞ্চলিক সমিতিৰ উদ্যোগত আজি আমি কৃতি ছাত্ৰ ছাত্ৰীসকলক সম্বৰ্ধনা অনুষ্ঠান আয়োজন কৰিছোঁ। এই আয়োজন কৰাত প্ৰথম কাৰ্যসূচী আছে ৰাতিপুৱা আমাৰ 9 বজাত পতাকা উত্তোলন কৰিছে সদৌ অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ তামুলপুৰ জিলা সমিতিৰ সভাপতি সন্মানীয় সীমান্ত বয়ান আৰু শ্বহীদ তৰ্পণ কৰে সাধাৰণ সম্পাদক গকুল ৰাজবংশী আৰু আমাৰ এই সভাত উপস্থিত থাকে কেন্দ্ৰীয় সমিতিৰ সভাপতি শ্বাহিদুৰ ৰহমান, কেন্দ্ৰীয় সমিতিৰ বিত্ত সম্পাদক কিশোৰ শৰ্মা, কেন্দ্ৰীয় সহকাৰী সম্পাদক শৰ্মা আৰু লগতে কেন্দ্ৰীয় সমিতিৰ সহকাৰী সম্পাদক দীপেন শৰ্মা, লগতে গুৰেশ্বৰ আঞ্চলিক সমিতিৰ সভাপতি বিপুল আলী, ভাৰপ্ৰাপ্ত সাধাৰণ সম্পাদক চম্পক চৌধুৰী আৰু লগতে আমি আজি কৃতি ছাত্ৰ ছাত্ৰীসকলক সম্বৰ্ধনা জনাওঁ। টোটেল আমি ছাত্ৰ ছাত্ৰীক সম্বৰ্ধনা জনাওঁ 80জন ছাত্ৰ ছাত্ৰীক আমি আজি এই কলাগুৰু বিষ্ণুৰাভা ভৱনত কৃতি ছাত্ৰ ছাত্ৰীক সম্বৰ্ধনা জনাৰ লগতে উপস্থিত থাকে শৰণীয়া কছাৰী ছাত্ৰ সন্থাৰ সভাপতি লৱ কুমাৰ ডেকা, আক্ৰাচুৰ কেন্দ্ৰীয় প্ৰচাৰ সম্পাদক শংকৰ ৰাজবংশী, নেমচুৰ বিটিআৰৰ সভাপতি শ্বাহিদুৰ হাফিজুল ইছলাম আৰু ডক্টৰ বাবু ৰাভা হাকাচাম আৰু ৰিদীপ ৰাজবংশী, এনেকৈ ধৰণে বিভিন্ন সমাজকৰ্মীসকল আমাৰ গুৰেশ্বৰত উপস্থিত থাকে আৰু সকলো আমি কাৰ্যসূচীটো ইতিমধ্যে আমাৰ সম্বৰ্ধনা অনুষ্ঠানটো চলিছে, সুকলমে চলি আছে। সকলোকে আমি ধন্যবাদ জনাইছোঁ আৰু আপোনালোককো আমি এই যোগেদি সংবাদ মাধ্যমিক বন্ধুসকলকো ধন্যবাদ জ্ঞাপন। সদৌ অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ গুৰেশ্বৰ আঞ্চলিক সমিতিয়ে ইয়াত আজি এখন সম্বৰ্ধনা সভা অনুষ্ঠিত কৰিছোঁ। আমি এই সম্বৰ্ধনা সভাখন হ'ল এই অঞ্চলৰ পৰা যিসকল কৃতি মেট্ৰিক আৰু উচ্চতৰ মাধ্যমিক ইয়াৰ লগে লগে এই অঞ্চলৰ পৰা অসম প্ৰশাসনিক পৰীক্ষাত যিসকল ছাত্ৰ ছাত্ৰীয়ে কৃতিত্ব লাভ কৰিলে তেওঁলোকক উদগনি যোগোৱাৰ উদ্দেশ্যে আজিৰ এই সম্বৰ্ধনা সভা এখন আয়োজন কৰিছোঁ। ইয়াৰ লগে লগে ইয়াত আজি আমি 75%তকৈ অধিক নম্বৰ পোৱা ছাত্ৰ ছাত্ৰীসকলক আমি ইয়াত আজি সম্বৰ্ধনা জ্ঞাপন কৰিছোঁ আৰু লগে লগে ইয়াত আমাৰ এই অঞ্চলৰ পৰা প্ৰায় 80 গৰাকী ছাত্ৰ ছাত্ৰী ইয়াত আজি সম্বৰ্ধনা জ্ঞাপন কৰিবলৈ ওলাইছোঁ। আজি ইয়াত বিশিষ্ট অতিথি বুলি ক'লে আমাৰ 2 এগৰাকী আমাৰ আছিলে আমন্ত্ৰিত, তেখেতসকলে বিভিন্ন কাৰণত ইয়াত উপস্থিত হ'ব নোৱাৰে। যেনে গুৰেশ্বৰ ৰাজহ চক্ৰ বিষয়া মহোদয় আছিলে আৰু অসম চৰকাৰৰ এগৰাকী বিধায়ক আছিলে, আমাৰ গুৰেশ্বৰ সমষ্টিৰ বিধায়ক তেওঁ আমাৰ অতিথি তালিকাত আছিলে। তেওঁলোকে ব্যক্তিগত অসুবিধাৰ কাৰণে আহিব নোৱাৰিলে বুলি আমাক জনাইছে। ইয়াত অৱশ্যে আমাৰ সংগঠনৰ কেন্দ্ৰীয় সভাপতি শ্বহীদুৰ ৰহমান ডাঙৰীয়া উপস্থিত আছে আৰু লগতে গুৰেশ্বৰ অঞ্চলৰ প্ৰায়কেইটা সংগঠনৰে সভাপতি সম্পাদকৰ লগতে এই অঞ্চলৰ বিশিষ্ট ব্যক্তি কেইবাগৰাকীও ইয়াত আজি উপস্থিত আছে।